পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি আলিত পৰি গীত জোৰে জাক বালি মাহী সৰু সৰু আলি ঐ সৰু সৰু আলি। বাহ কমৰ বেলেগ গীত নচাই। দাদি ধান কাটি আছো না নিজাকে মাৰি দিছো দে এটা গান। মজা একদম মজা পাইছা কিন্তু। সেইবিলাক বাদ দি এটা কথা মন কৰছা না তহঁতে 11টা বাজিল ইটাক লগি চাহ আনা নাই যে মাহীয়ে। নহয় বিমল, মাহীয়ে অকলশৰীয়া মানুহ না, অলপ আনোতে দেৰি হ'বই দে আৰু দে ধান কাট। কাট চলি আৰু। এটা কথা গম পাইছা না বিমল, এই পথাৰত এবাৰ বহুতৰে ধান পুৰা দিছি দে। শুনছো ৰ বেহাৰৰ খেতি কৰবা যাই নাৰাত জুলুকে দিছিল, বেলেগৰো পুৰা গৈছে ধান, নিজৰো পুৰা গৈছে, বিৰাট অনিষ্ট হৈছে। সেইকাৰণে অলপ ভাবি চিন্তি কাম কৰিব লাগে, এনেকে পুৰা দিলি সি হ'বই দেচোন আৰু ধান কটা হোৱাই নাই। তাকে দাদে তই কমল চাহ আহিছি দে চাহখিনি খা সোনকালে। খুলছো ৰ দে বহিলো টেকলি পিঠা দি চাহ দিছি। আৰু মাহী টেকলি পিঠাত ইমান তিল দিবা লাগে না। এই ধৰা সেই তিল নহয়, এই উল্লাৰ গুটি ভেটা খানা ভালকে চাই ল কুকুৰীয়া না। উল্লাৰ গুটিহে না, মই আৰু তিল বুলি ভাবছিলো। খা চলি কি কৰিবি খা। বাবু দিপৰা কিন্তু ভালকে আনবি দেই ভাত আঞ্জা, আৰু এইবোৰ দিনো কিন্তু ভালকে ভাত আঞ্জা খাব পৰা নাই দেই, ভালকে লৈবি, আমি পাঠত কাম কৰা মানুহ না। হ'ব দে দেহাত দে যা তই যা বাচনখিনি লৈ যা। যাং দে মই দে ধান কাটা চলি হাত। ভাত আহিছি দে কমল। দে ভাতখিনি খা তহঁতে। আজি খানা ভালে হ'ব কিজানি, ধুনীয়া ফুৰ্তি দেখিছে ধনে। দে ফুল খাব লাগে দে। খানা আজি কি লৈছে? এই বিমল কি হলে কি হল? তাতে দালিত সৰ্থে আলু দিছে। কি নকয় বিমল? পাগলা হৈছে নাকি? দালিত সৰ্থে আলু খাই নেকি? আকৌ বাকালে চুকালে দিছে। সেই মাকছে ইনকে হলে ধান খাব পাৰি নেকি? আৰু এইবিলাক কি? অমিতাৰ চব্জি, অমিতাৰ আঞ্জা, বাপ্পা 4 দিন মান হেয়ে খোৱা লাগে আমাকে। ইনকে হলে কাম কৰবা নহয় দেই। কালিৰ পৰা নাহোঁ তেনেহ'লে না কি কওঁ চলি হাত? মইতো আজিৰ পৰা আহিলোৱে আৰু যাব লাগে চলি হাত যাওঁ। ভাত কটা খাই নাযায় কিয় এই দুপৰীয়াবিলাক? সেই মাকছে তই খাই থাক যা। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।